Hey guys, মই আছো কম্বলৰ তলত আৰু এই কম্বলৰ তলৰ পৰাই আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যে আজি হৈছে ৭৫তম স্বাধীনতা দিৱস এই দিনতেই ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু আজি আমি বহুত ফূৰ্তি কৰিম আনন্দ কৰিম সেই কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ডাঙৰ উপহাৰ আমি আপোনালোকক লৈ যাম দিল্লীৰ লালকিল্লালৈ ভিডিঅ'টো শেষ নোহোৱালৈকে চাই থাকক তো বন্ধুসকল আমি এতিয়া গৈ আছো দিল্লীৰ লালকিল্লালৈ আমাৰ প্লেনটো উৰা মাৰিব চাওক প্লেনৰ ভিতৰৰ পৰা যেতিয়া আপুনি ভিডিঅ' কৰিব চাওক প্লেনখন কেনেকৈ উৰা মাৰে এইটো উৰিছে ৱাও কি মজা লাগিছে ৱাও পিছফালে হালি গৈছোঁ অলপৰ কাৰণে বহুত ভাল লাগিছে জীৱনৰ প্ৰথমবাৰ প্লেনত উঠিছোঁ ৱাও আমাৰ প্লেনখন গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু এতিয়া আমি আহি দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ আমাৰ প্লেন আহি পাইছে চাওক প্লেনখন এতিয়া নামিব এয়াই হৈছে দিল্লীৰ লালকিল্লা প্ৰত্যেক বছৰ দেশৰ প্ৰধানমন্ত্ৰী এই লালকিল্লাত স্বাধীনতা দিৱসৰ দিনা ভাষণ প্ৰদান কৰে আৰু লালকিল্লাৰ সন্মুখৰ যিটো দৃশ্য চাওক কিমান মানুহৰ ভিৰ কিমান মানুহৰ সমাগম প্ৰতিদিনে ৰাতিয়ে অসংখ্য গোটেই পৃথিৱীৰ পৰা মানুহ এই লালকিল্লালৈ আহে লালকিল্লা চাবলৈ আপোনালোকক গোটেই বস্তুখিনি দেখুৱাম কিন্তু তাৰ আগতে আমাৰ টিকিট কাটি ল'ব লাগিব কাৰণ টিকিট নাকাটিলে লালকিল্লাৰ ভিতৰত সোমাবলৈ নিদিব যাৰ বাবে আমি টিকিট কাটিবলৈ গৈছিলোঁ আৰু এয়া আমাৰ হাতত টিকিট এইটো হৈছে লালকিল্লাৰ ভিতৰত সোমোৱা টিকিট এটা টিকট ৫০ টকা আৰু দুটা টিকট মই লৈছোঁ আমাৰ লগত মোৰ আৰু এজন বন্ধু আছে আমি যাম এতিয়া লালকিল্লাৰ ভিতৰত বাহিৰৰ পৰা চাওকচোন লালকিল্লাৰ লুকটো কেনেকুৱা যিটো দৃশ্যাংশ যিটো মানে চাবলগীয়া বস্তু মোগল বাদশ্বাহ শ্বাহজাহানে এই লালকিল্লা নিৰ্মাণ কৰিছিল মানে এনেকুৱা আপোনালোকে বাউণ্ডাৰী ৱালটো চাওকচোন কিমান ওখ হ'ব পাৰে সকলো চাব পাৰিব আমি লাহে লাহে ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক সকলো বস্তু দেখুৱাই দিম কিন্তু মোৰ লগত আছে দুজন বন্ধু এয়া আমাৰ বকুল দা বিশ্বনাথৰ আৰু এয়া হৈছে শফিকুল দা দৰং জিলাৰ এই দুজন আছিল মোৰ লগত টিকট কাটিবলৈ গৈছিলোঁ আমি একেলগে আৰু এয়া যিটো লালকিল্লাৰ যিটো দৃশ্যাংশ যিটো মানে চাবলগীয়া বস্তু আপোনালোকে চাই আছে চাৰিওপিনে ৰাস্তা আছে আৰু সেই ৰাস্তাৰে গাড়ী চলাচল কৰিব পাৰে ভিতৰত যেহেতু কোনো বস্তু লৈ যাব নিদিয়ে যাৰ বাবে আমাৰ বস্তুখিনি ইয়াতে আমি বস্তুখিনি ৰাখি দিলোঁ আৰু বস্তুখিনি ৰাখি দিয়াৰ পিছত আমাৰ যিটো হ'ব সেইটো হ'ব চেকিং হ'ব সিকিউৰিটি চেকিং কোনো বেয়া বস্তু ল'ব নোৱাৰিব মানে ইয়াতে আমি ভিডিঅ' কৰিব নোৱাৰিম গতিকে ইয়াৰ পিছৰখিনি আমি দেখুৱাই আছোঁ এয়া আমি ভিতৰত সোমাই আহিলোঁ চাওক বহুত হাই সিকিউৰিটি একদম মানে আৰু বহুত হাই সিকিউৰিটিৰ মাজত আমি আহিলোঁ এতিয়া আমি লালকিল্লাৰ ভিতৰত সোমাই যাম কেমেৰাত আপোনালোকে চাই আছে এয়া সৌ দুৱাৰখনেৰে আমি সোমাই যাম সৌ যে দুৱাৰখন আপোনালোকে দেখিছে সৌ দুৱাৰখনেৰে আমি লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰিম আৰু ভিতৰৰ যি দৃশ্যাংশ সেয়া আমি আপোনালোকক দেখুৱাই দিম কি চাবলগীয়া বস্তু এয়াই হৈছে লালকিল্লাৰ ভিতৰৰ যিটো চাবলগীয়া মানে চাওকচোন মানে মাজেদি ৰাস্তা আৰু দুপিনে এনেকুৱা দোকান যিটো ঘৰৰ যিটো ছিষ্টেম এইটো মানে একদম পৃথিৱীৰ ভিতৰত মানে এটা আচৰিত মানে এইটো এনেকুৱা ধৰণৰ ঘৰ মানে নাই বুলি ক'ব লাগিব আপোনালোকে মানে এইবিলাক যে বনাইছে মোগল বাদশ্বাহ শ্বাহজাহানে মানে বহুত কিবা কিবি কৰিছে কেনেকৈ বনাইছে গম নাপাওঁ মোৰ লগত আৰু বহুত কেইজন আছে আমি ৭-৮জনীয়া এটা দলে গৈছিলোঁ দিল্লীৰ লালকিল্লা বেলেগ কামত গৈছিলোঁ দিল্লীৰ লালকিল্লা চাবলৈ গৈছিলোঁ জামে মছজিদ চাইছিলোঁ এনেকুৱা চাওকচোন ভিতৰৰ যিটো লুক সেই লুকটো চাওক ৱাও ৰাস্তাটো চাওক ভাল লাগি আছে মানে কেনেকুৱা লাগি আছে যে ৰাজবাৰী বহুত ডাঙৰ এইটো মোৰ লগত মফিদুল এইটো দৰং জিলাৰ মফিদুল ইছলাম এনেকুৱা মানে বহুত ভাল লগা দৃশ্য আৰু লালকিল্লা জীৱনৰ প্ৰথমবাৰৰ বাবে
দিল্লীৰ লালকিল্লা চাই আছোঁ। ৱাও, এয়া চাওক, ভিতৰত আমি সোমাই গৈ আছোঁ। এয়া আমি এতিয়াও ভিতৰত যাব পৰা নাই। বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ মানে বহুত ডাঙৰ। মানে এই লালকিল্লাৰ বাউণ্ডাৰী আপুনি গাড়ী দিও যদি ফুৰিবলৈ লয় তেতিয়াহ'লেও এদিনত আপুনি সমাপ্ত কৰিব নোৱাৰে। ইমান ডাঙৰ এৰিয়া। এয়া লালকিল্লাৰ লাহে লাহে আপুনি গৈ থাকিব, এনেকুৱা পাই থাকিব, এনেকুৱা বহুত ডাঙৰ এৰিয়া, বহুত ভাল দৃশ্যাংশ। আৰু এই ঘৰবিলাক যে বনাইছে, যিবিলাক ঘৰ আপোনালোকে চাই আছে, এই ঘৰবিলাক যে বনাইছে, এইবিলাক চাওক কিহেৰে বনাইছে। মানে সেই সময়ত যে এনেকুৱাকৈ ঘৰ বনাব পাৰে, মানে বহুত আচৰিত, বহুত আচৰিত। এনেকুৱা আচৰিত বস্তু আপোনালোকে হয়তো দেখিবলৈ নাপাব। মানে মানে দৃশ্যটো চাওকচোন, একদম মানে ইফালে সিফালে মানে দৃশ্যটো আপোনালোকে নিজে চাই লওক। ৱাও, কি চিনাৰী। এয়া আমি লালকিল্লাৰ ভিতৰত আপোনালোকক কেমেৰা ঘূৰাই ঘূৰাই গোটেইখিনি বস্তু দেখুৱাই আছোঁ। চাই লওক, কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া দৃশ্য। মানে ঘৰ, অসংখ্য ঘৰ। এই ঘৰবিলাক যেতিয়া বনাইছিল, মানে বেলেগ ধৰণৰ টেলেণ্ট ইয়াত খটোৱা হৈছিল। আৰু সেই যুগত যে বনাব পাৰিছিল এনেকৈ, মানে বহুত বহুত উন্নত। চাওক, এয়া কেমেৰাত আমি গোটেইখিনি বস্তু দেখুৱাই দিলোঁ। আৰু আহিব আপোনালোকে কেতিয়াবা দিল্লীৰ লালকিল্লা চাবলৈ, আহি চাই যাব। আৰু এয়া লালকিল্লাৰ ভিতৰত উঠা মোৰ এখন ফটো মই সংলগ্ন কৰি দিছোঁ। আৰু এয়া আমাৰ সভাপতিৰ ফটো, এইখনো মই ইয়াত সংলগ্ন কৰি দিছোঁ। আৰু আমি যে কেইজনে দিল্লীলৈ গৈছিলোঁ, সেই কেইজনৰ এটা গ্ৰুপ ফটো এই ভিডিঅ'টোত সংলগ্ন কৰিছোঁ। আৰু অৱশেষত আমি দিল্লী ঘূৰা, লালকিল্লা ঘূৰা শেষ হৈ গ'ল। আৰু লালকিল্লাৰ পৰা ঘৰমুৱা যাত্ৰা হ'লোঁ। এতিয়া চাওক, আমাৰ প্লেনখন আহি পালে আৰু ঘৰ আহি পাব। এতিয়া আৰু কিছু সময় পাছত বৰঝাৰ বিমান বন্দৰত আমাৰ প্লেনখন নামি যাব। এইটো চাওক, প্লেন আহি গৈছে। বৰঝাৰ বিমান বন্দৰত সোমাই গ'ল প্লেন। এতিয়া লেণ্ডিং কৰিব। ৱাও, কি মজা লাগিছে জীৱনত প্ৰথমবাৰৰ বাবে প্লেন লেণ্ডিং। এই আছিল আমাৰ আজিৰ ভিডিঅ'। পৰৱৰ্তী